চাওক এতিয়া আপোনাৰ এই ভৰিটো ইয়াত দেখাই দিয়া এইটোত মানে তেখেতৰ কেঞ্চাৰ হৈছিলে এতিয়া 22 দিন ঔষধ খোৱাৰ পিছত বা লগোৱাৰ পিছত এইটো আপোনাৰ ভৰিটো বিষায় নে নিবিষায় নাই বিষোৱা এতিয়া আপুনি কৈ দিয়ক 22 দিন ঔষধ খোৱাৰ পিছত আপোনাৰ কি ভাল হ'ল সেইটো কওকচোন অকণমান 22 দিন ঔষধ খোৱাৰ পাছত এইটো কাষে এইটো ৰঙা হৈ আছিলে সেইটো কলা পৰিলে ভাল হ'ল আৰু বস্তুটো দম হৈছিলে বাম হ'ল এতিয়া মই ভাল হৈছে বুলি ভাবিছোঁ ভাল হৈছে আপোনাৰ 22 দিন ঔষধ খোৱা লগোৱা আৰু চাফা কৰাৰ পিছত তেওঁ বহুতখিনি ভাল পাইছে আৰু আপোনাৰ মানে 4 মাহমান ক্ৰছ কৰি দিলে মানে আপুনি সম্পূৰ্ণ মানে এই বেমাৰটো জ্বলি মৰিব লাইফ টাইমৰ কাৰণে ঠিক আছে আপুনি আৰু কিবা ক'ব নেকি বিষৰ বিষয়ে বা কি অসুবিধা আছে এতিয়া কওকচোন অসুবিধা নাই আগতে আপুনি কি অসুবিধা পাইছিলে সেইটোতো ক'লোৱে আগতেই অলপ কৈ দিয়ক আগতে কি অসুবিধা আগতে সেইটো কৰোণা বেজি লৈ কিনে অসুবিধা পোৱাটো এতিয়া মই সুস্থ হ'লোঁ বুলি সুস্থ হৈছে ন এতিয়া মানে আপোনাৰ এইটো বেমাৰো এইটো এতিয়া মই নিজকে ভাল হৈছে বুলি ভাবিছোঁ আৰু দেখিছোঁ যদি তাৰপৰা আগতে এইটো দম হৈছিলে জেগাডোখৰ এতিয়া এইটো বাম হ'ল ওপৰলৈ আহিলে বস্তুটো ঠিক আছে অ'কে থেংক ইউ তেখেতে